ল 10 টাকা বেশি লাগিব জিএসটি লাগিব জিএসটি কি জিএসটি জিএসটি Bye. Oh bye. তোরা কি বলছিস চাইছেন? হ্যাঁ কুইছেন নাই। ইমান কে টেটু ফালি মোৰ সব কিলে দেখিলে মনটো রাই রাই কৰি যাব। কি এটু ইমান কে টেটু ফালি মৰিছ যে ৰাও ৰাও একেবাৰে তাজা লাও মোৰ বাৰীৰ পৰা লৈ আহিছো এইটো খাই মস্তি পাবি নহয় আয়ো দেখি পালি এটু মোৰ বাৰী হয় নেকি ইমান ধুনীয়া লাওটো আনিল এ ৰ তোৰ দেখোন ঘৰ বাৰীয়ে নাই এই লাওটো ক'ৰ পৰা আনিলি মই পাহাৰ মাটি এখন কিনিলো নহয় তাতে কিবা কিবি খেতি অকমান কৰি আছো আৰু হয় নেকি বাৰু আছো না মই কৈছো বল বাই কণ্টিলো অ তয়ো খাবি হবলা অ এই জলকীয়া আৰু নিমখ সকলো লগত লৈ কণ্টিলো এই কঁঠাল গুটি দুটামানো আছে ভাজি থোৱা মস্তি কৰি খাবি দেই মই যে এই বাহিৰ চোতালখন সাৰিবকে পৰা নাই ৰ মই চোতালখনো সাৰিব এই আপোনালোক পুৰণা হ'ল যিটো খুনা এটা মাৰি দিয়কচোন মোক দিয়কচোন খুনা এটা মাৰি দিয়ক মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ কহৰি দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ কহৰি লৈও দাস কৰি মাছৰ তেলে মাছ ভাজিব জানে মাছ লুকিয়ে দিব নাকি লুকিয়ে এটা কটা তোক মই আজি মোৰ বাৰীলে লাও চিঙি মোকে তই উপহাৰ দিয় চিনি পোৱা নাই বুলি বাৰু কি হ'ল আৰু লাগিছেনে চুৰি কৰিছো মোৰ বাৰী লাও চিঙা নাছিলে চিনি পোৱা নাই বুঢ়ী মাৰক ঝাৰুম দিম যেতিয়া ঘৰ নাই মদ খাবলৈ কোনখন মাৰি কথাটো শুনিবলৈ আছে মান বদমাছ মান ক'তো দেখা
নাই ঘৰ বাৰী নাই আমাৰ কি হ'ব তেৰিকা ক'ত নমাইছ তেৰিকা Hey, তই মদ বিক্ৰী কৰ ইয়াত মাইক মানুহে মদ বিক্ৰী কৰিব লাজ নালাগে নাই নাই মাজে মাজে কৰো আৰু কিনো কৰিম আমি দুখীয়া মানুহ আমি আৰু এইবোৰকে কৰি নচলিলে কেনেকৈ চলিম তই মদ বিক্ৰী নকৰাকে থাকিব নোৱাৰ নহয় নহয় কোনোপধ্যে ঘৰখন চলাই আছো মদ বিক্ৰী কৰি অ' ছাৰ আপোনাক কথা এটা কওঁ মদ বিক্ৰী কৰা যদি বেয়াই কাম বোলে চহৰৰ ডাঙৰ ডাঙৰ দোকানবিলাক সেইবোৰ আগতে বন্ধ কৰি দিয়কচোন এইবিলাক বেলেগ সেইবোৰ দোকানৰ লাইচেঞ্চ আছে আমাকো সেনেকুৱা এখন দি দিয়ক আমি পেটে ভাতে খাই থকা মানুহখিনি কেলেনো অত্যাচাৰ কৰে এতিয়া কণা কণা নকৰিবি আজিৰ পৰা এইবিলাক মদ চদ বিক্ৰী নকৰিবি দেই এই খানা লৈ আহ তই ইয়াত মদ খাব আহিছ নাই মই মদ খাবলৈ অহা নাই মই বাইহঁতৰ ঘৰত কাম কৰা মানুহ বাইকে বাইখনে ন মই বং কৰা মানুহ চা মদ খালে কিন্তু বিপদ আছে খাপৰ চিনি পোৱা নহয় সাৱধান 1000 টকা দি দে লেঠা শেষ হৈ যাব ও ভাই দি দে একাটো মাৰি দে বল 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 পুলিচ কেইটা মোৰ খাচতীয়া ধনকেইটাতহে তই চকু পৰি ক'ত যে কি মানস কৰি থৈছিলো একেদিনাই চব লৈ গ'ল আৰু বেলেগনো ব্যৱসায় কি কৰো এতিয়া মানুহটো ব্যৱসায়ত গ'ল যে গ'লে খবৰ খাতিও নাই